Hello guys, good morning and welcome back to my YouTube channel Fearless. এতিয়া যাই আছো চলোৱা মই নাই চলাইছে আমাৰ দাদা এটা ই চলাই আছে আগতে মোৰ ভিডিঅ'ত দেখাটো পাইছে আৰু এতিয়া আমি হাজো পালোঁ পঞ্চতীৰ্থ আৰু ধুনীয়াকৈ লাহে লাহে আমি যাই আছোঁ আগত আমাৰ আজি ডেষ্টিনেশ্যনটোলৈ তো সকলোৱে ভিডিঅ'টো শেষলৈকে চাব ষ্টে টিউন গাইছে একদম ধামাকা হ'ব যাই আছে দোকানী হ'ল বৰ্তমান আমি আহি নলবাৰী পালোঁ চক বজাৰ ইয়াতে মোৰ লগৰ ল'ৰা এটা যাব বুলি মানে জাষ্ট ফোন কৰিলোঁ মানে অলপ আগত সি ক'লে কি দে যাম দে তেতিয়াহ'লে এনেকৈ ক'লে তাকো উঠাই লওঁ আমিতো তিনিটা আছোঁ তাকো উঠাই লওঁ 4টা হ'ব ধুনীয়াকৈ এতিয়া যাম আৰু এতিয়া আমি ডিম্পুবোৰৰ দোকানখন পালোঁ একবাৰ চাই যাম নেকি তাকে ভাবিছোঁ গাইছ তো সিও আহি আছে মানে অলপমান 2 মিনিট ৰখিব লাগিব কাৰণে ভাবিলোঁ দোকানখন একবাৰ চাই যাওঁ তো চাওঁ ৰ'ব গাইছ ইয়াতে যাই চাওঁ তো গাইছ নলবাৰী পালোঁ কিন্তু এই ডিম্পু দাৰ দোকানখন মানে এই ভিতৰত দেখিবলৈ সেইকাৰণে আমি অলপ যোৱাৰ প্লেনটো কেঞ্চেল কৰি দিলোঁ মানে আমি যাব লাগে না দেৰি হ'ব তো যাই থাকোঁ আগক লাগি দেখাই আছোঁ ধুনীয়াকৈ এয়া নলবাৰী চক বজাৰত আছোঁ আমি তো ব'লক গাইছ উঠিলোঁ আমি এতিয়া হাইৱে এইফালে তো ডাইৰেক্ট এতিয়া আমি যাই আছোঁ নলবাৰীৰ পৰা এতিয়া ডাইৰেক্ট চিধা যাই আছোঁ একদম পাঠশালাৰ পৰা ডাইৰেক্ট তো ডাইৰেক্ট যাই কিনে একদম পাঠশালা লগ পাইছোঁ ব'লক যে পাঠশালা পাই গ'লোঁ আমি বহুত সোনকালে পাই আছোঁ এইফালে চিধা এইফালে মানে আমি সোমালোঁ পাঠশালা মেইন চাৰিআলিৰ পৰা এইফালে সোমাই আহিলোঁ ৰাইট চাইড সোমাব লাগে তো ইয়াৰ পৰা আমি যাই আছোঁ আৰু লগত এইবিলাক আহিছে তমৰা কেইটা আমাৰ ড্ৰাইভাৰ ভাল কিন্তু তো ব'লক গাইজ আমি একদম চিধা যাব লাগে আৰু আগত যেতিয়া আমি পোৱা হৈছোঁহে মই একবাৰ চিনাৰীটো দেখাইছোঁ ইয়াৰ পৰা অলপমান ধুন্দলা দেখি আছোঁ বস্তুটো তো মই দেখাইছোঁ গাইছ এই ভূটানৰ পাহাৰ আমি দেখা পাইছোঁহে বৰ্তমান আৰু এইয়া গাইছ কেনে এটা চিনাৰী হ'ব যাই আছে ধামাকা তো চাই থাকক শেষলৈকে ধুনীয়া এই পাহাৰৰ একদম ওচৰত যাই আছোঁ সোমাই যাম ভিতৰত গাইছ বেলেগ এখন দেশত যাই আছোঁ চাই থাকক ভূটান পোৱাৰ আগতে গাইছ ইয়াতে SSB চেকিং হয় ইয়াতে আমাৰ ইণ্ডিয়ান SSBয়ে চেকিং কৰে আপোনালোকৰ লাইচেঞ্চ বা তেনেকুৱা গোটেই নথি পত্ৰখিনি চেকিং কৰে তাৰপিছতে আগুৱাই যাব দিয়ে ইয়াৰ পৰা এটা এণ্ট্ৰি কৰি ল'লোঁ নাম চাম মানে এণ্ট্ৰি কৰিব লাগে লাইচেঞ্চ লাগিব ধুনীয়াকৈ আৰু সোমাব দিছে আমাক আৰু এতিয়া ভিতৰত যাওঁ পিছফালে দেখা পাইছে গাইছ ভূটানৰ পাহাৰ আৰু পিছফালে আমাৰ বৰ্ডাৰ তো ব'লক গাইছ ভিতৰলৈ যাব লাগে এতিয়া জংঘলৰ মাজে মাজে যাই আছোঁ কিবা ৰাস্তাৰ কাষে জংঘলে দেখা পাইছে বাহিৰত ওলাই আহিলোঁ ইণ্ডিয়াৰ পৰা আৰু আগৰ পিনে আছে ভূটান পিছৰ পিনে আছে ইণ্ডিয়া তো মাজৰ ঠাইখিনিৰে আমি আগবাঢ়ি যাই থাকিলোঁ ভূটানৰ পিনে এয়া ভূটানৰ চাইনবোৰ্ড লগোৱা আছে আমি যিমান পাৰোঁ আগুৱাই যাম আৰু আপোনালোককো দেখাই যাম গোটেইখিনি পাই গ'লোঁ আমি ভূটানৰ বৰ্ডাৰ আৰু ইয়াতে আমি এণ্ট্ৰি কৰিব লাগিব এণ্ট্ৰি কৰিহে আমি ভিতৰত সোমাব পাৰিম গতিকে শেষলৈ চাব ভিডিঅ'টি দেখাই যাম মই সকলোখিনি এটা প্ৰব্লেম হৈ গ'ল ইয়াতে ইয়াত 3টা গৈছে মই ভোটাৰ কাৰ্ডখন আনিব পাহৰি গ'লোঁ তো ইয়াতে ভোটাৰ কাৰ্ডখন লাগে তো মোৰ এণ্ট্ৰিটো মানে প্ৰব্লেম হৈ আছে ইয়াতে ভিতৰত এণ্ট্ৰি কৰিব গৈছে পুলিচটোৰ লগত কথা পাতিলোঁ ধুনীয়াকৈ পুলিচটোৱে ক'লে কি বাকী এতিয়া এণ্ট্ৰি কৰক আৰু বাকী তোমাৰ মানে মই এনেই গুচি যাব পাৰিম তাতে তো সিহঁতে ভিতৰত এণ্ট্ৰি কৰিব গৈছে আৰু যাই আছোঁ গাইছ ভিতৰত কিবাকৈ হ'লেও সোমামেই মানে আজি গাইছ তো চাই থাকক সেইফালে ফাইনেলি কিবাকৈ ভিতৰত সোমালোঁ এয়া কাৰ্ড দিছে কিবা কিন্তু মোৰ নাই কাৰ্ডখন উপায় নাই কিন্তু আপোনালোকে নেক্সট টাইম মানে ভূটানত সঁচা কথাটো কৈছোঁ যদি ভূটান আহিব ইচ্ছা কৰে কিন্তু ভোটাৰ কাৰ্ড আৰু লাইচেঞ্চ যদি গাড়ী লৈ আহে লাইচেঞ্চখন একদম মাষ্ট বি লৈ আহিব লগত তেতিয়া মোৰ দৰে প্ৰব্লেমত নপৰে কিন্তু মোক আমি বহুত ৰিকুৱেষ্ট কৰাৰ কাৰণে আমাক সোমাব দিলে তো একদম পাহাৰৰ ওপৰত গাইছে এই একদম কিবা কিবি দেখা পায় তলত কিবা পালোঁ ৰ'ব গাইছে ভূটানৰ ঘৰ চাই লওক ইণ্ডিয়াৰ বাহিৰৰ ঘৰ গাইছে ভূটানত ৰখিছোঁ ভূটানৰ কিবা দোকান এখনত সোমাই চাওঁ কেনে লাগে কি পায় দেখাইছোঁ ধুনীয়াকৈ ভূটানৰ দোকান
যে পাপল হৈছে সৰু ই মস্ত বুঢ়াটো সি বয়স হৈছে 30 বছৰ হৈছে বিয়া বাদ পঢ়ি অহা বছৰ ইচৰা তো গাইজ এয়া ভূটানৰ পইচা তাতে আমি মানে দিলে পইচা এক্সচেঞ্জ কৰি ল'লোঁ তো এই মানে আমি কিবা কিবি খালোঁ তো খাই কিনে পইচা দিছে 100 তো এতিয়া যাওঁ আৰু আগত দেখি যাওঁ জেগা চাওঁ তো এই পইচা দিছে কেনেবা ক'ত বা কি দিব লাগে নাজানো তো বলক গাইজ যাব লাগে এতিয়া সোনকালে আহি পালোঁ ইয়াতে গাড়ী ৰখিলোঁ পিছফালে গাড়ী তাত গাড়ী থৈ দিলোঁ মানে ইয়াৰ পৰা বোলে ভিতৰত মানে আগত গাড়ী নিব নিদিয়ে তো ইয়াৰ পৰা আগত অলপ আমি খোজ কাঢ়ি কিনে যাই চাই আহোঁ কি আছে আৰু ধুনীয়াকৈ দেখাই আছোঁ ৰ'ব গাইছ এই ঠাইটো মানে ধুনীয়া এটা প্লেচ মানে নিজৰা সিজৰা আছে বঢ়িয়া দেখাই আছোঁ মই এইফালে এইয়া আছে এটা ধুনীয়া প্লেচত আছোঁ আমি পিছফালে কিবা নদী চদী আছে নদী মানে কিবা নিজৰা সিজৰা এইফালে ইয়াতে পাগলা হৈছে তো আৰু এনেকুৱাই আৰু ভূটান Lights went down when you feel lost in your shadow. Don't feel alone. তেতিয়া আমি ভূটানৰ এই কিবা নিজৰাৰ কাষত বহি ফটো উঠি আছোঁ আৰু আগত দেখি এইফালে ওপৰত দেখি যাওঁ আৰু এইফালে ওপৰত দেখি যাওঁ তাতে আৰু কিবা অলপ চাব লগা প্লেচ আছে এইটো প্লেচটো চাই আহোঁ তো বলক এতিয়া যাব লাগে তো গাইছ এই আগত ইয়াৰ পৰা এই বৰ্ডাৰটো ইয়াত কিবা কাম কৰি আছে আৰু এইফালে ইয়াৰে ভূটানৰ কিবা পুলিচ এজন আছে তো তাৰ পৰা আগত যাব নিদিয়ে তো আমি ইয়াৰ পৰা ৰিটাৰ্ণ হ'লোঁ ৰিটাৰ্ণ হৈ আৰু আগত কিবা হোটেল চোটেল আছে ভূটানৰ হোটেল তো ভূটানৰ হোটেল কেনেকুৱা এতিয়া আমি তাত একবাৰ সোমাই কিনে কিবা যদি ভূটানৰ স্পেচিয়েল খাদ্য আছে তেতিয়াহ'লে খাব ট্ৰাই কৰোঁ তো তালৈকে যাই আছোঁ এতিয়া তো গাইছ এইখিনিত এয়া গাড়ীবিলাক আহি আছে এইখিনিত এখন হোটেল পাইছোঁ এইখন কিবা এইখন ৰেষ্টুৰেণ্ট আছে কিবা নাম নাজানো এইবিলাক তো এই একবাৰ ভিতৰত যাওঁ ৰ'ব গাইছ কেনে কি পাই চাই আহোঁ ইয়াৰে ফেণ্টাটো অলপমান বেলেগ গাইছ এই বটলটো মানে ষ্টাইলটো অলপমান বেলেগ টেষ্টটো অলপ বেলেগ তো ইয়াতে আহিলোঁ এতিয়া মই চাওমিন অৰ্ডাৰ দিছিলোঁ চাওমিন ল'লোঁ আৰু ঠাণ্ডা ল'লোঁ কেনে লাগে চাওঁ ইয়াতে কিন্তু গাইছ বস্তুটোহে বেছিকৈ পায় আমি নাখাওঁ আমি ভাল লগা খাই লওঁ ৰ'ব কেনে আহে বস্তুটো তো গাইছ এয়া ভূটানৰ চাওমিন কিবা বগা বগা তো খাই লওঁ ৰ'ব গাইছ কেনে লাগে কেনে লাগে কৈ আছোঁ খাই লৈ কৈ আছোঁ মেগী নাখাওঁ এইবাৰ গাইছ নিমখ চিমখ হোৱা নাই ভাল লাগিছে তো গাইছ ইয়াৰ পৰা ওলালোঁ অলপ চাওমিন মেগী চেগি কিবা এনেকৈ খাই ল'লোঁ মানে ইয়াতে চিকেন টিকেন এনেকুৱা বা লাঞ্চ টাইপ তেনেকুৱা কৰিব নোৱাৰি মানে অলপ সেইটো পায় আৰু সেইকাৰণে মানে ইয়াতে আকৌ নাখালোঁ অলপ এনেই লাইটলি খাই দিলোঁ কিবা এটা তো ইয়াৰ পৰা আৰু আগত যাওঁ আগত ধুনীয়াকৈ কিবা অলপমান প্লেচ আছে প্লেচখিনি চাওঁ চাই কিনে আৰু আগত যাম ভুটীয়া কুকুৰ গাইছ ভুটীয়া কুকুৰ মূত্ৰ বিসৰ্জন হৈ আছে গাইছ এতিয়া তো গাইছ এতিয়া আমি তাত মানে ইমান দূৰ সোমাব নিদিয়ে কাৰণে আমি মানে তাৰ পৰা ৰিটাৰ্ণ হ'ব লগা হ'ল মানে ইয়াতে কিবা এটা খালোঁ খাই কিনে তাৰ ওচৰত কিবা মন্দিৰ এটা আছিল কিন্তু তাতে ভিতৰত সোমাব নিদিয়ে এই গাইছ বহুত ৰেষ্ট্ৰিকশ্যন আছে কিন্তু এই তামোলপুৰ ছাইডেদি সোমালে আমি আৰু এদিন আহিম তামোলপুৰ ছাইডেদি সোমাম সেইফালে মানে ভিতৰকলৈকে বোলে সোমাব দিয়ে তো আৰু একদিন ধুনীয়াকৈ আহিম গোটেই পাৰিলে যিমান ভিতৰকলৈকে যাব পাৰি সিমান ভিতৰকলৈ যাই কিনে ভিডিঅ' বনাম আৰু আপোনালোকে চাবলৈ ৰেডি হৈ থাকক পাছপৰ্ট লাগে কিবা লাগে যি লাগে চব লৈ কিনে আহিম কিন্তু সেইফালেদি সোমাই একদম ভিতৰকলৈকে যাম সকলোৱে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব গাইছ বেলেগ একো নাই বহুত দূৰলৈকে আহিছোঁ সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো তো গাইছ তাৰ পৰা ওলাই আহি এতিয়া আমি পামেই আৰু এয়া পিছফালে দেখাই আছোঁ মই কাম চাম তামোলপুৰ হৈ গ'লে এয়া মোৰ আছে দেখা নাই এনেই ভয় কৰি আছোঁ মানুহ যাব ইয়াতে মানে আমাৰ যিখন নতুন মানে ইয়াৰে ভূটানৰ ভোটাৰ কাৰ্ড দিছিল এইকেইখন আমি এক্সচেঞ্জ কৰোঁ কৰি কিনে আৰু ইয়াৰ পৰা ওলাম আৰু এই গেটটো গাইছ
আৰু ইয়াতে মানে আমাৰ যিটো ইণ্ডিয়ান ৰুপিজ হয়, ইণ্ডিয়ান ৰুপিজৰ কাৰেঞ্চিটো ইয়াতকৈ চাগে বেছি হয়। তাৰমানে মানুহবিলাকে ইয়াতে আমাৰ পইচাটো লৈ সিহঁতৰ পইচাটো আমাক দিব চেষ্টা কৰে। তো গাইজ এইটো অলপ চাব আপোনালোকে আহিলে। আৰু সিহঁতে মানে আমি ধৰক তেল ডিপুত বা তেল ভৰাব গ'লে বা বাটত মানুহে ৰুগলে মানুহে মানে কয় কি ধৰক আপোনাৰ হোটেলত খাব বুলি কিনে সুধি কিনে পইচাটো ল'ব খোজে আৰু আমাৰ পৰা। ধৰক সিহঁতৰে কাৰেঞ্চিটো আমাক দি দিব, 500 দিলে সিহঁতে 500 দি দিব তেনেকুৱা। কিন্তু চাগে বেছি চাগে কিবা এনেকুৱা লাগিছে, চাব লাগিব তথাপিও। তো তেনেকুৱা হয় কিছুমান। তো গাইজ অলপ ইয়াতে কি ধুনীয়া মানে ভিউ, আপোনালোকে আহিব ইয়ালৈকে। এইফালে একদম এই পোষ্ট চলি আছে ফটো, তো ইমান ধুনীয়া ভিউ মানে কেতিয়াবা অফালে একদম চাবলৈ আহি যাব গাইজ। এফালে পিছ চাইডে আছে পাহাৰ ভূটানৰ, এইয়া ভূটানৰ পাহাৰ। অলপ গৰম চৰম লাগছে আৰু। তো ইয়াৰ পৰা ওলাই যাওঁ, পাঠশালা পাম, এইফালে গ'লে পাঠশালা। কি আমি বাৰত যাই আছো নেকি? বাৰ কিশোৰ, আমি এতিয়া যাই আছো আমাৰ 6 বছৰ পুৰণা হোটেল। আজি এইখিনি ঠাইত আহিছোঁ। এইখিনি ঠাইত প্ৰায় আজিৰ পৰা 6 বছৰ আগত মই পঢ়ি আছিলোঁ, হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ। আজিৰ পৰা প্ৰায় 6-7 বছৰ আগত। তো আজি এগেইন এই ঠাইটোত আহিলোঁ। আহি এতিয়া ইয়াতে কিবা খাই লওঁ, কিবা এটা খাই লওঁ। তো ময়ূৰ হোটেল বুলি কয়, পাঠশালাত বহুত ফেমাছ হয় হোটেলখন। তো ময়ূৰ হোটেলত সোমাইছোঁ, ইয়াতে কিবা এটা খাই লওঁ। খাই কিনে আৰু পাৰিলে পাঠশালাৰ অলপমান কিবা দেখাই দিম। আগত বজালী কলেজ আছে, কিবা আছে, বহুত কিবা কিবি আছে। তো আগত পাৰিলে সেইখিনি দেখাই দিম। ইয়াতে ভাত খালোঁ, এতিয়া ভাত খাই যাব লাগে সোনকালে ওলাই। গধূলি হৈ আহিছে, একদম ক্লাব টাইপ বনাই দিছে একদম ধুনীয়া। তো ইয়াৰ পৰা ওলাম আৰু দেখাইছোঁ। এইখনেই শিক্ষানগৰী পাঠশালা। এইফালে ৰাইট ছাইডত আছে বজালী কলেজ আৰু আপোনাৰ পাঠশালাৰ ৰাস্তাবোৰ এনেকুৱাই। আৰু এইফালে আছে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াতে গাইছে কাষৰ ফিল্ডখনত জুবিন পাপনৰ ফাংচন বা এনেকুৱা তেনেকুৱা বস্তুবিলাক হয়। আৰু এইফালে ক্ৰিকেট খেলা, আমি বহুত আগত ক্ৰিকেট খেলিছিলোঁ, প্ৰায় 6 বছৰমান আগত মই ইয়াতে পঢ়িছিলোঁ। তাত মই হায়াৰ ছেকেণ্ডেৰী কৰি আছিলোঁ তেতিয়াৰ সময়ত। আমি এতিয়া হাজোৱে পালোঁ। এতিয়া হাজোত ইয়াতে কিবা পূজা হৈ আছে, এয়া কিবা পূজা চলি আছে, মানে কিবা পূজা নাজানো। মনসা পূজা উদযাপন লিখা আছে। তো চলি আছে গাইজ চাগে। তো আহি পালোঁ, আহি এতিয়া আৰু ডাইৰেক্ট ঘৰক লাগি যাই আছোঁ। আজি দিনটো বহুত কিবা কিবি ঘূৰিলোঁ, জেগা ট্ৰেভেল কৰিলোঁ বহুত। 250 কিলোমিটাৰৰ বেছি হ'ব চাগে, 300 মানে হ'ব। 300 কিলোমিটাৰ মানে ট্ৰেভেল কৰা গ'ল। তো ইয়াৰ পৰা যাই ডাইৰেক্ট ঘৰে পাম আৰু। তো বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো। তো ভিডিঅ'টো চাই কেনে পেলাই আপোনালোকে কমেণ্ট কৰি জনাব আৰু সকলোকে শ্বেয়াৰ কৰি দিব আৰু লাইক শ্বেয়াৰখিনি কৰি দিব আৰু বেলেগ একো নকওঁ, ছাবস্ক্ৰাইবটো কৰি দিব। তো আজিলৈ ইমানখিনি। তো নেক্সট ভাল ভিডিঅ' এটা লগ পাম, তেতিয়াহ'লে টেক কেয়াৰ, বাই বাই, টাটা।